खुलुमबाय इनसाइडेनि बर'आव आं मितु बर' सिनियर इंटर डिस्ट्रिक्ट जोलुर खेलानि थाखाय समकंनि फागर गेलेग्रा फोथारखौ थियारि खालामदों। धेमाजि जिल्लानि समकं गामि पन्चायतनि सिङाव थानाय समकं फागर गेलेग्रा फोथाराव जानो गोनां 52थि खिरत बरुवानि गोसोखांथि बे फुटबल खेलाखौ धेमाजि जिल्ला गेलेमु आफादनि बानजायनाय आरो समकं आन्चलिक फुटबल आफादनि मददजों खुंफुंगोन। गुबुन फारसेथिं फैगौ 28 सेप्तेम्बरनिफ्राय 7 अक्ट'बरसिम जानो गोनां बे खेलायाव मोन 9 हानजाया बाहागो लागोन होननानै फोरमायदों समकं आन्चलिक फुटबल आफादनि नेहाथारि कुमेश्वर मरांआ। খেল ডিস্ট্রিক্ট লেভেলৰ খেল হয় আমাৰতো আজি আমি যোৱাকালি ধেমাজি গৈছিলোঁ আমাৰ আন্তঃজিলা যিটো অসম ভিত্তিক আমাৰ ধেমাজি জিলাৰ খেল ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু সমকং আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত আমি সমকঙত এতিয়া সিনিয়ৰ আন্তঃজিলা এটা খেলিব ওলাইছোঁ। সেইটো কাৰণে আমি 28 তাৰিখৰ পৰা আৰম্ভ কৰিব ইয়াত। সেইটো কাৰণে আজি আমি প্ৰাথমিক যিটো কাম কাজ ইয়াৰ ফিল্ড যিটো খেলপথাৰখন কি কৰিব লাগে আমি গোটেইখিনি মেৰামতি কৰি আৰু এইটো অলপ সমান কৰিছোঁ। ইমানখিনি আজি আমাৰ আগবাঢ়িছে আৰু নেক্সট কালি আমি যিটো গ্লকি ফ'ৰ্চৰ কোটাটো আমি পুতিম বুলি আমি আলোচনা কৰিছোঁ। আৰু কেইটামান দল ইয়াত অংশগ্ৰহণ কৰে? ইয়াত আমাৰ জনামতে ইংগতৰ যিটো ধেমাজি ক্ৰীড়া সন্থাই জনোৱা মতে আমাৰ 9টামান ডিষ্ট্ৰিক্টে ইয়াত অংশগ্ৰহণ কৰিব। বেৰগাঁও, ওদালগুৰি, মঙলদৈ, তেজপুৰ আৰু বিশ্বনাথ চাৰিআলি, গহপুৰ, নৰ্থ লখিমপুৰ, ঢকুৱাখানা আৰু ধেমাজি এটা 9টা ডিষ্ট্ৰিক্টে ইয়াত অংশগ্ৰহণ কৰিব। খেলটো কেনেধৰণৰ দিয়া হ'ব ইয়াত? টিকেট চিষ্টেম? খেলটো আমি টিকেট চিষ্টেমে দিম বুলি ভাবিছোঁ সদ্যহতে। আৰু ৰানিং ৰেগুলাৰ খেল হ'ব? ৰেগুলাৰ খেল হ'ব 28 তাৰিখৰ 7 তাৰিখলৈ খেলিব, অক্টোবৰ 7 তাৰিখলৈ। খেলৰ যোগেদি আপুনি কি মেছেজ দিব ৰাইজক? ৰাইজক আমি এইটোকে দিব বিচাৰিছোঁ এই খেলৰ দ্বাৰা যে আমাৰ যিখিনি উঠি অহা যুৱ প্ৰজন্মই এই খেলৰ দ্বাৰা কিছু খেলৰ যিটো ল'ৰাকেইটা উঠি অহা যুৱকসকলে অলপ শিকিব লাগিব। খেল যে কেনেকৈ খেলে, কেনেকৈ খেলি পেলাই যে কি ডেভেলপ হয় এইটো আমি এটা প্ৰয়াস এটা দেখাবৰ কাৰণে এই খেলখন আমি আয়োজন কৰিছোঁ। এতিয়া প্ৰথমটো আমাৰতো এতিয়া আমি মাত্ৰ ৰিচিপশ্যন কমিটি সমকং যিটো আঞ্চলিক ক্ৰীড়া সন্থা মাত্ৰ ৰিচিপশ্যন হ'ব। ধেমাজি ডিষ্ট্ৰিক্ট ক্ৰীড়া সন্থাই গোটেইখিনি ইয়াত যিমানখিনি কৰি সিহঁতে খেলখন পৰিচালনা কৰিব, কিন্তু মাত্ৰ আমি ৰিভিশ্যন কমিটি হিচাপে আমাৰ যিটো কমিটিটো আমি ৰিভিশ্যন কমিটি হিচাপে থাকিব। খেলুৱৈকেইটাৰ কাৰণে কি কি সুবিধা দিয়া হ'ব? আমি খেলুৱৈৰ কাৰণে ইয়াত আমি টকা মেলা, হোৱা মেলা যথেষ্ট আমাৰ ধুনীয়াকৈ এৰিয়াৰ খোৱা বোৱা আমি দিম আৰু ৰাতিপুৱা আমি ব্ৰেকফাষ্ট দিম। সিহঁতে যিকেইটা খেল খেলিব ইয়াত থাকিব। আমি টকা মেলাৰ কাৰণে ধুনীয়াকৈ সুবিধাবাদীৰ কাৰণে ইয়াক ধুনীয়াকৈ আমি এৰেঞ্জমেণ্ট কৰি ৰাখিছোঁ। আৰু বাউণ্ডাৰী হিচাপে আপোনালোকে এইটো অন্ততঃ আমাৰ ইয়াত 10-15 হাজাৰমান আমি কেপাচিটি এটা কৰিছোঁ ইয়াত ৰাইজে থাকিবৰ কাৰণে। আৰু আমি 4 স্কোৱাৰ ধৰক পেণ্ডেল আমি গিৰাম ৰাইজে চিটৰ চাবৰ কাৰণে আমি চকী আমি যোগাৰ কৰিছোঁ সদ্যহতে। এনে টিকেটৰ প্ৰাইচ কিমান? টিকেটৰটো আমি প্ৰাইচটো ৰাইজে এতিয়ালৈ সদ্যহতে 50 টকা আৰু 20 টকা হিচাপে এতিয়া ধাৰ্য কৰি ৰাখিছোঁ আৰু